নমস্কাৰ পোনপ্ৰথমে হীৰক জ্যোতি আছাম ইউটিউব চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে ভাৰতৰ নিৰ্বাচন ব্যৱস্থাৰ দোষ সম্পৰ্কে আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ দেশত নিৰ্দিষ্ট সময়ৰ অন্তৰে নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে যদিও নিৰ্বাচন ব্যৱস্থাত বিভিন্ন ধৰণৰ সমস্যা দেখা যায় আৰু সেই সমস্যাসমূহ হ'ল দেশৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰাৰ ক্ষেত্ৰত প্ৰাৰ্থীসকলৰ যোগ্যতা দক্ষতা ব্যক্তিত্বৰ পৰিৱৰ্তে ধনেহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, যাৰ ফলত কেতিয়াবা ধনৰ বলত অনুপযুক্ত প্ৰাৰ্থী জয় হ'ব পাৰে আৰু ধনৰ অভাৱত উপযুক্ত প্ৰাৰ্থী জয় হ'ব নোৱাৰে। নিৰ্বাচনৰ সময়ত ধনী শ্ৰেণীৰ লোকসকলে দলীয় প্ৰাৰ্থীসকলক আৰ্থিক সাহায্য প্ৰদান কৰে আৰু নিৰ্বাচনত জয় হোৱাৰ পিছত সেই প্ৰাৰ্থীসকলে নাগৰিকৰ স্বাৰ্থৰ বিপৰীতে এই ধনী শ্ৰেণীৰ স্বাৰ্থৰ ওপৰতহে গুৰুত্ব দিয়ে। প্ৰতিনিধিত্ব আইন অনুসৰি কোনো ৰাজনৈতিক দল, প্ৰাৰ্থী, এজেণ্ট আদিয়ে জাতি, বৰ্ণ, ধৰ্ম, ভাষা, সম্প্ৰদায় আদিৰ ভিত্তিত কোনো প্ৰাৰ্থীৰ হকে ভোটদান কৰিবলৈ আবেদন কৰিব নোৱাৰে। কিন্তু জাতি, বৰ্ণ, ধৰ্ম, ভাষাৰ ভিত্তিত প্ৰাৰ্থী মনোনীত কৰা হয় আৰু সেই প্ৰাৰ্থীৰ হকে ভোটদান কৰিবলৈ আবেদন কৰা দেখা যায়। দেশত ধনৰ জৰিয়তে ভোট কিনা বেচা কৰা হয়। প্ৰাৰ্থীসকলক প্ৰতিনিধিত্বৰ পৰা বঞ্চিত কৰা হয়। নিৰ্বাচনৰ পিছত বিধানমণ্ডলৰ সদস্যসকলক প্ৰয়োজন অনুসৰি কিনি লোৱা হয়। ভোটাৰ তালিকাত বহু ব্যক্তিৰ নাম নাথাকে, আনহাতে বহু মৃত ব্যক্তিৰো ভোটাৰ তালিকাত নাম থকা দেখা যায়।